ইছৰাম চাচোন চাও ডুবাইখন ইমান ধুনীয়া সঁচাকে দেই মুজে যাবলেহে মন গৈছে আৰু পাই মাজনী কি কৰিছ অথনি বা ইমান কেজি চিঞৰি আছে তই অকল ফোনটো চোৱাতে ব্যস্ত মই অথনি বা চিঞৰিছে কেলে তই শুনা নাই নি বাৰু এই ৰবা মা নকবা বৰ ধুনীয়া ধুনীয়া ঠাই চাই আছো মানে মোৰ মানে মুখৰ মাত নোলাইছে মানে কানেও নুশুনিছো কি যে কবা ই থথা কি চাই আছানো ফোনত দিনটো অকল ফোনটোকে চাই থাকা মা তুমি চালেহে বুজিবা তুমি দেখিলেহে বুজিবা এইবোৰ চোৱাচোন চোৱা ডুবাই ইমান ধুনীয়া ঠাই দেখিছানে স্কুল বন্ধ হ'লে আমাকনো বাৰু এই ডুবাই চুবাইলৈ উলিয়াই নিব নোৱাৰে বাৰু ইমান ধুনীয়া ধুনীয়া ঠাই আৰু আমি চাবলৈ নাপাওঁ ফোনত চাবলৈও শান্তি নাই এই ফোনতে চাইছোঁ তুমি তাকো চিঞৰি আছা ই হেৰ' পাই কিনো এই ডুবাই ফুবাইবোৰ চাই আছো আৰু কাম নাই আৰু তোৰ ই চোৱাহি মা তুমিও চোৱাহিচোন যে ইমান ধুনীয়া ধুনীয়া ঠাই মা এই কি হয় নি চাওঁ দে কি চাইছোন তইনো ডুবাইখন সঁচাকে দেই এইখন ডুবাই নে কিয় ইমান ধুনীয়া একদম গোটেইখন যেন স্বৰ্গপুৰীৰ নিচিনা মা সেয়া চোৱাচোন চোৱা ইমান ধুনীয়া ময়ো একদম চাই একদম চকু হাত পৰাই নাই গম পাইছানে এয়া মানে কি ইউটিউবত যে আমি যে চাওঁ যে ডিম্পু বৰুৱা গৈ মানে ডুবাইত আছেগৈ গোটেইখিনি দেখাই আছে ইমান ভাল লাগিছে চাই আমিনো আৰু ক'তনো আছলিকে চাবলৈ পামগৈ এনেকৈ ফোনতে চাইছোঁ চোৱাচোন চোৱা ঠাইবোৰ ইমান ধুনীয়া দলং নদী সাগৰ কি যে ধুনীয়া আমাৰ কিনো ক'ম আৰু হয় দেই ঠাইবোৰ কিন্তু বৰ ধুনীয়া দেই মানিছোঁ আকৌ বাপেৰে যদি আমাকো এই ডুবাইলৈকে ফুৰাবলৈ নিলেহেঁতেন ক'তনো আমাৰ সপোন এইবোৰ পূৰণ হ'ব আমাৰ সপোন ভাগে ৰৈ যাব আৰু কেতিয়াও দি থকাত পৰিণত নহয় আৰু মা এই দেউতা ক'বাচোন বেছি পইচা নালাগে নহয় ডিম্পু হাজে এটা ভিডিঅ'ত দিছে নহয় 75,000 মান হ'লে মানে গৈ মেলি আমি থাকি মেলি চাই বৈ ঘূৰি আহিব পাৰিম আৰু বজাৰ চজাৰবোৰ বেলেগ বাৰু আৰু বজাৰ চজাৰবোৰ নিজৰ ওপৰত কোৱা কথা এইটোকে মই চাই আছোঁ মানে এই তুমি ক'বাচোন যদি পাৰোঁ যাম কিবা কিবি মিলাই মেলি বৰ ধুনীয়া চোৱাচোন জেগাবোৰ তাকে পাই ইমান ধুনীয়া ধুনীয়া ঠাইনো আমিনো ক'তনো চাবলৈ পাম আৰু মৰিলে লগত যাবগৈ আৰু সপোনবোৰ আমাৰ এয়া পইচাও পাতি নাই আৰু দেউতাইনো ক'লেতো আৰু মোক চিধা জাঙুৰ খাই গালিয়ে দিব আৰু এইবোৰ নকওঁ আৰু পাই এই তই ফোনতে চা আৰু পাই এইটোক আৰু নেচা বুলি নকবি আৰু ফোনতে চাই আৰু এইবোৰকে জান আৰু পাই দেখ আৰু এই তুমি দেউতাক ক'বাচোন না চবচোন যায়েই আৰু বেছি পইচা নালাগে নহয় এইখিনি মিলাব পাৰিব চাকৰিটোতো আছে ন এই আমিনো ক'তনো এইবোৰত যাব পাম এনেকৈ গৈ মেলি ধৰা চাই মেলি আহিলেহে ভাল লাগিব আৰু দেউতাক ক'বাচোন তুমি জোৰ কৰিলে যাব দেউতা নোযোৱা নহয় এই ক'ত যাব বাপেৰে এতিয়া মাটি লোৱা ধান্দা ঘৰ বনোৱা ধান্দা এইবোৰ ফুৰিবলৈ চুৰিবলৈ নাযায় আৰু এইবোৰ মানুহ এনেকেই যে মৰিলে এইবোৰ মানুহে একদম মানে ফুৰা চকা কৰি ভাল নাপায় আৰু এইবোৰ মানুহ এনেকুৱাই আৰু কি ক'বি আৰু মই আকৌ যাবলৈ ভাল পাওঁ পইচা এইখিনি নাই নহয় পকেটত পইচা সোপা হোৱাইহেঁতেন লৈ গ'লোহেঁতেন আৰু এইবোৰ অকলে যাবলৈও ভয় বেছি অচিনাকি জেগা কিনো যাবি আজিকালি এইবোৰ একো চিন্তা নাই নহয় আৰু মা এইবোৰ চব ব্যৱস্থা কৰিব পৰা যায় তুমি খালি পইচা যোগাৰ কৰি ওলোৱাহে কথা আৰু ব'লা যাওঁ ইমান ধুনীয়া ঠাই মা এই তৌ এজনী মানে দেখি যাবলৈকে লাগে আৰু সেই এতিয়া কওঁতে মই এতিয়া ডুবাইলৈ তোক লৈ গ'লেহে হ'ব ভাল লাগিছে বুলি তহঁতেও মানে উশাহ নোপোৱা একদম এটা লেঠা মোৰ মন যায় কিন্তু চবতো চাব লাগিব ন যাওঁ বুলি ক'লেতো যাব নোৱাৰি এই চা এনেকৈ ফোনতে চা ক'তনো যাবলৈ পাবি আৰু বাদ দে সপোন আশা বাদ দে মা কি যে কোৱা আৰু অকণমান সাহস কৰিব নোৱাৰে নে যাওঁ বুলি ওলাবলৈ এই মই সাহস কৰিলে হ'ব নি বাপেৰ এইডাল একো গাত খবৰ কথাই নাই মই ক'ৰপৰা সাহস কৰিব পাৰিম ইমানকৈ আৰু হ'ল বুলি আৰু এতিয়া ফোনটোকে ইমান দেৰি ঘণ্টা চাই নাথাকিবি অলপ সময় চাবি আৰু ফোন বন্ধ কৰি কিতাপ পঢ়িবি মই যাওঁ পাকঘৰত কিবা কাম আছে হ'ব এনেকৈ চাওঁ আৰু অকণমান বন্ধ কৰোঁ তাৰপিছত আৰু ক'লৈ যোৱা মেলা কৰিব নোৱাৰোঁ আমাৰ ভাগ্যতে নাই আৰু